হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভাল চাগে। আজি বহুত দিনৰ মূৰত আমি আহিলোঁ মোৰ এটা নতুন ভিডিঅ'ৰ শ্বুটিঙৰ কাৰণে আহিলোঁ। বহুত দিন শ্বুটিং কৰা নাই ভিডিঅ' তেনেকৈ, তো নতুন ভিডিঅ' এটা কৰোঁ বুলি আহিলোঁ আজি শ্বুটিং। তো চাই থাকক, আপোনালোকক দেখাই আছোঁ শ্বুটিং কেনেকৈ কি হ'ব, সকলোখিনি দেখাই আছোঁ, আপোনালোকে চাই যাওক আগলৈ, ঠিক আছে। তো আমি ইয়াতে ওচৰতে মানুহ এঘৰত এয়া মেকআপ কৰিব লৈছোঁ, কষ্টিউম চেঞ্জ। আমাৰ হিৰ'ইন এয়া মেকআপ লৈ আছে। তো এতিয়া মোক অলপ দি দিয়া মেকআপটো, নহ'লে মই তাৰপৰা লগাই লওঁ অলপ। ঠিক আছে ঠিক আছে, সোনকালে কৰা, মোকো কৈ দিয়া লগতে। তো এই হিৰ'ইন ওলাই হৈছে আৰু মোৰে একো হোৱা নাই ওলাই, মই ল'ৰা মানুহ সোনকালে হৈ যায় নহয় জানো। আচলতে ঠাণ্ডা দিনত ভিডিঅ' শ্বুটিং কৰিব আহিলে মানে কি পৰিস্থিতি হয় মই দেখাইছোঁ দেই। এই ইয়াত দেখিছেনে জুই শালত, এই চবেই জুই শালত জুই মানে জুতি লৈ আছে, চাহৰ জুতি লৈ আছে চবেই। আমি তাত আছোঁ, ইয়াত আহি পিনে তেওঁলোকে চাহৰ জুতি লৈ আছে জুইৰ ওচৰত পূৰা একদম। ঠাণ্ডাটো বহুত পৰিছে বাৰু, বহুত ঠাণ্ডা, বহুত কুঁৱলী আজি। ময়ো চাহটো লৈ লওঁ। নাই একো নাই একো নাই, এইটো অলপ বেছি গৰম হয়। তো চাহ একাপ খাই লওঁ ময়ো দেই। চাহ পালা না তোমালোকে? ইয়াত এই দুজন বহি আছে, পিছত চবকে চিনাকি কৰাই দিম দেই, চবকে চিনাকি কৰাই দিম। এতিয়া প্ৰথমে চাহ তাহ খাই লওঁ। তো গাইজ মই ৰেডি আৰু চবেই ৰেডি আৰু। তো আমি এতিয়া আহি শ্বুটিং স্পট পাই গৈছোঁ। একদম চবফালে হালধীয়া 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 হালধীয়া। এইজনী কোন? এইজনী আমাৰ হিৰ'ইন, দেখিছা কেনেকৈ? দেখো দেখো, এই অলপ পেন ওলাইছে, পেন। হিৰ'ইনৰ অলপ কষ্ট হৈছে অলপ। এতিয়া দাঙি নিবলৈও মই নোৱাৰিছোঁ, সেইটো কাৰণে, নহ'লে দাঙি লৈ গ'লো হয়। তো নোৱাৰোঁ, আজিকালি ইমান শক্তি নাই আৰু দাঙি নিব পৰা ন, আমি বিয়া বাৰু পতা মানুহ। তো আৰম্ভ কৰিম এতিয়া আৰু, গৈ পাই লওঁগৈ অলপ এইফালে। তেওঁলোকে এইয়া বহুত দূৰত, সেইকেইজন তাৰপৰা লাগে গৈ। তো এজনে একদম বাহুবলী নিচিনা বক্স এটা দাঙি নিছে দেই। কোন এজন? এইটো বক্সটো দাঙি নিছে সি। তো তেওঁলোকে তাত গৈ আছে, আমি এয়া সৰিয়হনি মাজে 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 আহি আছোঁ। তো চাই থাকক, দেখাই আছোঁ আগলৈ কি হয় দেই, আৰু চবকে চিনাকি কৰি দিম তাৰ আগতে। এয়া আমাৰ হিৰ'ইন জেচমিন, জেচমিন কি আছিলে পাহৰি থাকিলোঁ, জেচমিন চাংমাই দেই। মই কালিয়ে লগ পাইছোঁ ফিজিকেলি, এনেকৈ আগতে কথা পাতিছোঁ, কিন্তু কালি ফিজিকেলি লগ পাইছোঁ। খুব সৰু ছোৱালী, লগতে ধুনীয়াও ছোৱালী। যি কি নহওক, এয়াৰ জেচমিনৰ মাক, সকলোৰে মা দেই। তাৰপিছত ইয়াৰ পিছত আছে মোক প্ৰতিটো ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা আমাৰ দেৱাশিষ, চবেই চিনি পাই চাগে, হয়তো ভোক লাগিছে তাৰ এগুণে চিপছ খাই আছে। তো দেৱাশিষে প্ৰতিটো ক্ষেত্ৰত মোৰ লগত থাকেই, আপোনালোকে চবেই জানে, চিনি পায়ে চবেই, প্ৰতিটো ক্ষেত্ৰতে মোক সহায় হাত আগবঢ়ায়। তো চাই থাকক আগলৈ, আৰু বাকীকেইজন চিনাকি কৰাই দিম আৰু কোন কোন আছে। আমাৰ গানটো, যিটো গীত আমি লৈছোঁ আজি শ্বুটিঙৰ কাৰণে, গীতটি খুব ধুনীয়া, শুনিবলৈও ভাল লাগে, গীতটি খুব ধুনীয়া। তো গীতটি গাইছে আমাৰ উদীপ্ত শংকৰ, তেওঁ তিনিচুকীয়াত ঘৰ হয়। তেওঁ আজি কিবা এটা বিশেষ অসুবিধাত আহিব নোৱাৰিলে, খোজকাঢ়ি ভাগৰ লাগি গৈছে, কথা কওঁতে গম পাইছে চাগে। অলপ দূৰ খোজকাঢ়ি আহিছোঁ, ৰাস্তাৰ পৰা অলপ সোমাই আহিব লাগে যে। তো উদীপ্ত আহিব নোৱাৰিলে অলপ অসুবিধাৰ কাৰণে, তো সেইটো কাৰণে আমি আজি ইয়াত শ্বুটিঙৰ কাম কৰিব আহিলোঁ। তো চাই থাকক আমি কেনেকৈ কি কৰোঁ, মাজে সময়ে যিমান পাৰোঁ আপোনালোকক দেখাই যাব চেষ্টা কৰিম। তো মই এওঁলোকৰ ওচৰত পালোহি, আমাৰ আৰম্ভণি কৰা আগমুহূৰ্ততে, আৰম্ভণি কৰিমেই আৰু খুব বেছি 5 মিনিটত। তো মই দেখাই দিছোঁ, এয়া আমাৰ কেমেৰাত আছিলে আমাৰ সকলোৰে চিনাকি এইজন মৰমৰ ভাইটি টিংকু। তাৰপিছত আমাৰ নমস্কাৰটো কৈ দিয়া। তাৰপিছত এয়া আমাৰ ডিজাইনাৰ, নমস্কাৰ, হেপী নিউ ইয়াৰ। থেংক ইউ চবেই ক'ব দেই কমেণ্টত, চেম টু ইউ ক'ব। এজন হ'ল আমাৰ জয়েম দা, একদম সুদূৰ অৰুণাচলৰ পৰা আহিছে, অৰুণাচল 0 পৰা আহিছে। আৰু আমাৰ লগত আছে এইজন, হয়তো বহুতে চিনি পায়, আমাৰ মিষ্টাৰ টাইগাৰ ড্ৰোনত আছে, আৰু গোটেই গানটোৰ যিমানখিনি পাৰে তেওঁ চাই দিব, অলপ কৰিঅ'গ্ৰাফি কিবা কিবি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অলপ ছাবস্ক্ৰাইব কমি আছে দেই, অলপ কৰি দিব। তো মই ৰিকুৱেষ্ট ইমান নকৰোঁ আৰু, তথাপি আজি কৰি দিছোঁ, মৰমত কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তো দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। ঠিক আছে, মই নোলামি, মই চেল্ফি কৰি কিনে ওলাই ল'ম এতিয়া। ওলাইছে নাই?
মই আইডিয়া দিছো আগৰবাতি জ্বলা না টকা পইচা নাই মোৰটো একেই হৈ আছে মোৰ পাছটো মালুতে লগত যাবি লগত বৰ্তমান শুটিং চলি আছে ৰেডি গো मजा हेलो होली मोली गाइस हम अभी पूरा हिंदी में खोइयों को क्या बोलते हैं सरसों और सरसों के खेत में है आप देख सकते हैं हमारे पीछे एक मिसिंग एक्टर है एक अहोमिया एक्टर है यहाँ पे हमारा डिजाइनर बैठा हुआ है मुंह लटका के रिफ्लेक्टर गिर गया है তো ফ্ৰেণ্ডছ শ্বুটিং চলি এতিয়া 3টা বাজিলে আৰু বেছি কৰিব পৰা নাই অলপ চলপ কৰিলোঁ অলপ ভাগৰ লাগিলে তো ভোকো লাগিলে কিবা এটা খাই ল'লোঁ তাৰপিছত কষ্টিউম চেঞ্জ কৰিলোঁ এবাৰ বেলেগ এটা লোকেশ্যনত আহিছোঁ এবাৰ ব্লেক পিন্ধিছোঁ বা হিৰ'ইনৰ ব্লেক সেয়া কিয় নোৱাৰিছে নি আহিবলৈ তো এটা বেলেগ এটা লোকেশ্যনত আহিছোঁ অলপ লোকেশ্যনটো এনেকুৱা টাইপৰ অলপ ভিউটো তো এবাৰ ইয়াতে কৰিম শ্বট ল'ম অলপ তাৰপিছত চাওঁ কিমানখিনি আগবঢ়াব পাৰোঁ তাৰপিছত কাইলৈ ল'ম আৰু কাইলৈ যদি শেষ কৰিব পাৰোঁ ভালেই হ'ব যদি নোৱাৰোঁ আৰু এদিন ল'ব লাগিব আৰু বাকী চাই থাকা আগলৈ চচমাটো হোৱা নাই বেটাত এইটো ভাল লাগিছে তো গাইজ আজি 2 নম্বৰ দিনা এটা বেলেগ লোকেশ্যনত আহিলোঁ কালি ভাগৰ লাগিলেগৈ আৰু সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ ঘৰত গুচি গ'লোঁ চিধা আৰু বহুত কিবা কিবি কাম আছিলে তো আজি আহিলোঁ আমি এইফালে অলপ পাহাৰৰ ছাইডে আহিলোঁ পাহাৰৰ ছাইডে আহিলোঁ মই অলপ ৰেডি হ'লোঁ হিৰ'ইন ৰেডি হৈ আছে মেকআপ লৈ আছে কষ্টিউম পিন্ধি আছে বাকী এইফালে এওঁলোকে এয়া ৰেডি হৈ আছে এইজন এয়া ৰেডি এইফালে এইজন এয়া কাম লাগি আছে তো শ্বট ল'মগৈ আৰু এতিয়া বাকী চাই থাকক যদি যিমানখিনি পাৰোঁ দেখাই আছোঁ ঠিক আছে হৈছেগৈ আৰু মোটামুটি শ্বট ল'মগৈ এতিয়া এজনে ৱাকি টকিও লৈ লৈছে মানে আমি এই পাহাৰটো সিপাৰে মানে হিৰ' হিৰ'ইন থাকিব এফালৰ পৰা শ্বট ল'ব হেনো ৱাকি টকিও লৈ লৈছে লগত এফালে এজনেও এইটো লৈ লৈছে পাহাৰটো সিফালে হেনো হিৰ' হিৰ'ইন থাকিব এফালৰ পৰা শ্বট ল'ম বুলি কৈছে সেইটো কাৰণে हेलो शेख এটো পাইছে নে এজন একদম পুৰা বিল্ডাৰ লাগিছে বডি বিল্ডাৰ একদম পুৰা গাৰ্ড টাইপ লাগিছে নে তাকে ৱাকি টকিটো হাতত লোৱাৰ পিছত লাগিছে নে বাৰু এনে লাগিছে তেনেকৈ জনাবচোন আপোনালোকে দেই তো আমি এতিয়া যাম এইফালে এনেকৈ কৰি এই তলত নামি যাম তাত অলপ নদী ডাঙৰ ডাঙৰ শিল আছে এনেকৈ তাত নামি যাম প্ৰথমে মোৰ ছিংগল শ্বট দুটামান লৈ ল'ম তাৰপিছত হিৰ'ইন ৰেডি হোৱাৰ পিছত বাকীখিনি শ্বট ল'ম তেতিয়াহ'লে আমি কি এতিয়া পাহাৰখনৰ সিফালে যাওঁ নেকি এফালৰ পৰা কৈ থাকিব ৱাকি টকিত নেকি এনেই ধেমালি কৰি আছোঁ এইটো মানে কি হয় ড্ৰোন শ্বট যেতিয়া ড্ৰোন শ্বট লয় ন তেতিয়া মানে কি বহুত দূৰৰ পৰা লয় মানুহ মানে যোনে লৈ থাকে সি দূৰত থাকে তো হিৰ' হিৰ'ইন দূৰত থাকে শুনি নাপায় যে সেইটো কাৰণে এইটো ব্যৱহাৰ কৰা হয় তো তেতিয়া মানে গম পোৱা যায় আৰু কি তুমি ইমান দেৰি কৰি আছা যে কি হা কি টাইম নহ'ল চোৱাচোন তুমি ওলোৱাচোন তুমিহে এতিয়া এনেকৈ নাচিবা সোনকালে যোৱা পিন্ধিম কি এতিয়া মেকআপ লওঁতে কিমান টাইম লাগিব মানে হোৱাইট কালাৰ মেকআপ লওঁতে কিমান টাইম লাগিব আধা ঘণ্টা এঘণ্টামান মই টাইম চাই আছোঁ যাওঁ জলদি কৰ তাৰ তলত একবাৰ তলত সোমাই যাওঁ হোৱাইট কালাৰটো তো ব'লা দেৰি নকৰোঁ বহুত টাইম হ'ল এয়া ড্ৰোন শ্বট ল'বলৈ ৰেডি হৈছোঁ এইখন ড্ৰোন
মই মাজতে নদীৰ মাজত অকলে অকলে এইখন ড্ৰোনখন শ্বট ল'ম এতিয়া Very beautiful scenery. Actor and actress are taking demo shots. Hey, demo shot লৈ আছে. Tiger Thai is directing the shot. As everybody can see. এয়া ৰিফ্লেক্টৰখন মূৰৰ ওপৰত লৈ চাবলগীয়া হৈছে যিহেতু ৰ'দটো এইটো বহুত টান হেয়াৰ ইজ আৱাৰ কষ্টিউম ডিজাইনাৰ জোৰাম তালাৰজি যোনে চাই আছে আই লাভ ইউ ছোৱালী বিলাক মজা লাগিছে এইটো এংগুল লাগে তেতিয়া ছোৱালীটো থাকি গ'ল না দৌৰি যোৱাতে আকৌ পিছলৈ টানিলে না ৰেডি দে ৰেডি জাম ষ্টাৰ্ট কেনেকুৱা লাগিছে ষ্ট্ৰং নে আৰু চাট তামাম ভাগৰ এইটো চাহ খাইছে আমাৰ কেমেৰামেন একদম ভাগৰি গৈছেগৈ বহুত কষ্ট কৰি দিছে বহুত কষ্ট এয়া আমাৰ হিৰোইন তাই হেনো জেচমিন বুলি ক'লে মাতিলে ঠাণ্ডা লাগিছে কি নাম বুলিব মৰম আই ঐ মৰম অ মৰম ভাল অ মৰম অ মৰম মৰম হাই এভৰিৱান চবক আগত কম কোৱা আগতে এভৰিৱান যোনাৰ লগত মই দুখ বিয়া কাম কৰিছোঁ বিয়া বা কাজিয়া লাগিছোঁ শুনি পাইছোঁ দেখিছে যদি মাফ কৰক নতুন ভাবক যে পুৰাণা গ'ল তাৰ পাছত একটা কথা হ্যাপি নিউ ইয়াৰ চাচোন এনে হাৰামিবিলাক কেক চবকে আমি চবকে একেলগে কওঁ হেপী নিউ ইয়াৰ নেকি 1 2 3 হেপী নিউ ইয়াৰ আৰু আমাৰ ভিডিঅ'টো চাব সকলোৱে ভালকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কি কৰিব সাবস্ক্ৰাইব কৰিব নেকি হয় মই কৰি দিম মন নাজানো মোৰ চেনেলৰ লিংকটো দি দিম আচ্ছা ঠিক আছে টাইগাৰ ये पहनो तो इसको ट्राई करो तो এটা মই দেৱাশিস ये बदन में अच्छा लग रहा है एक बटन তো শুটিং শেষ হৈছেগে আৰু অলৰেডি বহুতখিনি শ্বট লোৱা হ'ল লাষ্ট অলপমান আছেগে चेक कर रहा है তো সেইকেইটা শ্বট ল'ম আৰু ঘৰত যাম তো इतना চাই থাকক আৰু যদি কিবা থাকে দেখাম সকলোকে চাগে ভালকৈ টাইম দিব পৰা নাই মই ভিডিঅ'টোত তথাপিও সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভালকৈ যাতে আমাৰ আহিবলগীয়া ভিডিঅ'টো বিশেষকৈ মৰম আমাৰ মানে নতুনকৈ আহিবলগীয়া তাইতো ফাৰ্ষ্ট হয় অফিচিয়েল তো নতুনকৈ আহিবলগীয়া ভিডিঅ'টো সকলোৱে যাতে ভালদৰে আদৰি লয় তাকে আশা কৰিছোঁ একদম অন্তৰৰ পৰা আশা কৰিছোঁ সকলোৱে আদৰি লয় আমি আৰু ভাল ইয়াতকৈ ভাল গান তেতিয়া ভিডিঅ' আপোনালোকক দি যাম গতিকে সকলোৱে অলপ সহায় সহযোগ কৰিব আৰু গাইজ ফাইনেলি আমাৰ পেকআপ হ'ল ভালে গ'ল শ্বুটিং আশা কৰিছোঁ বহুত ভাল হ'ব ফুটেজখিনি ভালেই পাইছোঁ বাৰু বাকী সকলোৱে ঘৰলৈ এতিয়া যাবলৈ বস্তু বাহনি সামৰিছে আৰু টাইগাৰ কেনেকুৱা লাগিলে এনেই শ্বুটিং কৰি ভাল সঁচাকৈ কৈছানে ভাল লাগিলে নেক্সট টাইম আৰু কাম কৰিম একেলগত নহয় জানো আচ্ছা বাকী আমাৰ টিংকু কেনেকুৱা লাগিলে কাম কৰি मुझे बहुत ভাল লাগিলে থেংক ইউ আকৌ কৰিম আমি কাম নহয় জানো
কেনেকুৱা লাগিলে বহুত ভাল লাগিলে এনে মোক কেনেকুৱা লাগিলে তোমাকতো ক'বই নোৱাৰি একদম থেংক ইউ বৰ মাল যে ভালে লাগিব থেংক ইউ ওপৰ মাল নেকি নাই নাই সঁচাকৈ কৈছে এনে কৈছো কি ইজ্জত কা ফালুদা হৈ গিয়া চালা দেৱাশিষ প্ৰতিটো কথাত হেল্প কৰাৰ কাৰণে মই একদম অশেষ থেংক ইউ ধন্যবাদ আৰু মানে নোলাইছা তুমি ওখ মানুহ যে অকণমান মই এংগেলটো মিলাই লৈছোঁ এনেকৈ আগলৈ সহায় কৰিবা বুলি আশা ৰাখিছোঁ আৰু আমাৰ ৰাইজেও বিচাৰে তেনেকৈ তুমি মোৰ লগত থকাটো নহয় জানো সকলোৱে জনাব কমেণ্ট কৰি বাকী যাব ওলাইছোৱা গাড়ী ঘূৰাব লাগে যাব লাগে নহয় জানো আপোনালোকে সকলোৱে ভিডিঅ'টো খুব ভালদৰে আদৰি ল'ব বুলি মই আশা কৰিছোঁ বহুত কষ্ট কৰিছোঁ গানটোত বহুতখিনি বহুতদিন ভিডিঅ' অহা নাছিলে তো বহুত দিনৰ মূৰত এইটো ভিডিঅ' আহি আছে বহুত ভাল হৈছে বহুত ভাল হৈছে শ্বুটিং তো সকলোৱে চাব ভিডিঅ'টো তো ঠিক আছে আজিলৈ তেতিয়াহ'লে এৰিছোঁ হাঁহি থাকক সুখী থাকক আৰু লগতে নতুন বছৰৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা তো ৰিলিজটো কি কৈছা ৰিলিজ ডেটটো ৰিলিজ ডেটটো এতিয়া ক'ব নোৱাৰি অলপ টাইম লাগিব এডিটিঙৰ কাম বাকী আছেতো তো নতুন প্ৰজেক্ট নতুন আহিব তো তেতিয়াহ'লে আমি কিবা ক'বা কৰি আছোঁ কাম নিপুলদা আছে আৰু নতুন প্ৰজেক্ট আহি থাকিব তো চাই থাকিব আৰু আপোনালোকে কৰে যেন আৰু নিশ্চয় তো আজিলৈ তেতিয়াহ'লে এৰি দিওঁ ন বাই বাই এই টাইগাৰ বাই বাই কৈ দিয়া ৰাইজক বাই বাই